নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমে মই সকলোকে উৰুকাৰ শুভেচ্ছা জনালো। আৰু ৰাইজ আজি ঘৰে ঘৰে খানা, আমাৰো আজি খানা। তো কি কি আইটেম আছে আপোনালোকে চাই থাকক। আৰু ৰাইজ এইগিলাখান হ'ল আমাৰ আইটেম। তো আজি খাওঁৱে কথা আৰু ৰাইজ মাই আলু কেইলে আছে ৰাইজ বহু বৰ্তমান আমাৰ ব্যস্ত ৰাইজ। আর দুখান মাংস আৰু মাছ পনীৰ পুৰা একলে বনাব ৰাইজ। আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভালকে মানে বনাব পাৰে। আচ্ছা, আমাৰ দাদায়ো কাম কৰি আছে ৰাইজ। দাদা আমাৰ বিশেষ হেল্পাৰ ৰাইজ। মই ভাল লাগছো আৰু আমাৰ তাকে কুৰমা আছে ৰাইজ। আপোনালোকক দেখাই আছো খাইছে। এয়া বুবুৰ মাহী আহিছে ৰাইজ। বুবুৰ মাহী আহিছে ৰাইজ। বুবু আহিছে। হাই কৰি দিয়া বাবু, হাই কৰি দিয়াছো এবাৰ। বগা বগা কিয় হে ৰাইজ? মগজ হে ৰাইজ। দাদা ৰাইজ ইয়াতে পনীৰ দিব। এইটো হ'ব মটৰ পনীৰ। আমাৰ বই বনাই আছে আৰু এইফালে মাই বনাই আছে। ৰাইজ মছলি ৰাইজ মছলি। দাদা হেপী উৰুকা। রাইস পনির মটর পনির রাইস যাতে আমার ব্রয়লার ভাজি হব বলে এই আমার রাঁধেনি। হাই করে দে এবার হাই। তো চাই রকম রাইস রবা রাইস এয়া আমার ছাগল মানে ছাগলী রান্ধি আছে রাইস। পাঠার মাংস এয়া রাইস। আমি বহিছো কৰিছ বাবা। আমি বহি আছো ৰাইজ। বাবু হাই কোৱা। হাই ৰাইজ কোৱা। তো আমি মাংস বনাই চাইছো। অ'কে অ'কে। এয়া বহি আছে ৰাইজ। ব্যস্ত কৰিছে হেল্পাৰ নেকি? খুচি না খুচি ৰাইজ। এয়া আমাৰ পঠা ৰাইজ। পঠা ৰেডি হৈছে ৰাইজ। পঠা আৰু ৰাইজ এয়া আমাৰ হৈ গ'ল ৰেডি। আৰু আজিৰ ভিডিঅ' এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগিল এটা লাইক কৰিব, এটা কমেণ্ট কৰিব। আৰু যিসকল ব্যক্তি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। হেপী উৰুকা।